বাংলাদেশৰ পাছত পাকিস্তানৰ পৰা ভাৰতে স্বাধীন কৰিব বেলুচিস্তানক। ভাৰতক ৰঙা চকু দেখুৱাই ডাঙৰ ভুল কৰি দিলে পাকিস্তানে। 1947 চনৰ পাছত তৃতীয়বাৰলৈ আকৌ দুভাগ হ'ব পাকিস্তান। বিশ্বৰ মানচিত্ৰত বেলুচিস্তান নামেৰে নামাংকিত হ'ব আন এক নতুন দেশ। যিকোনো সময়তে দ্বিখণ্ডিত হ'ব পাৰে পাকিস্তান। ভাৰতৰ নেতৃত্বত পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিব পাৰে বেলুচিস্তানে। ভাৰতৰ সৈতে যুঁজ দি থকাৰ সময়তে আভ্যন্তৰীণ কণ্ডলত জৰ্জৰিত হোৱা পাকিস্তান এতিয়া দ্বিখণ্ডিত হোৱাৰ সম্ভাৱনা বেছি। পাকিস্তানৰ পৰা কিয় স্বাধীনতা বিচাৰিছে বেলুচিস্তানে? 1947 চনত ভাৰত বিভাজনৰ পিছত বেলুচিস্তান পাকিস্তানৰ অংশ হৈ পৰে, কিন্তু এই একত্ৰীকৰণো বিতৰ্কিত আছিল। বেলুচিস্তানৰ এক গুৰুত্বপূৰ্ণ অংশৰ শাসক কলটৰ খানে প্ৰথমতে স্বাধীনতা বিচাৰিছিল, কিন্তু 1948 চনত পাকিস্তানক স্বীকাৰ কৰাৰ বাবে হেঁচা দিয়া হৈছিল। এই অধিগ্ৰহণক বহুতো বেলুচে বলপূৰ্বক বুলি গণ্য কৰে। ইয়াৰ পৰাই বিচ্ছিন্নতাবাদী চিন্তাৰ ভেটি স্থাপন হয়। পাকিস্তানে ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টাত বৰ্তি থকাৰ সময়তে বেলুচিস্তানে শীঘ্ৰে স্বাধীনতাৰ দাবী জনাইছে। বিগত কিছুদিন ধৰি বেলুচ বিদ্ৰোহীৰ হেঁচাত অস্থিৰ হৈ পৰিছে পাকিস্তান প্ৰশাসন। এতিয়া ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধৰ মাজতে এক নতুন শ্লোগানৰ উন্মেষ ঘটাইছে বেলুচ বিদ্ৰোহীয়ে। বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰি পাকিস্তানৰ লগতে ভাৰতে এসেকা দিব বিচাৰিছে চীনক। চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে বেলুচিস্তানৰ গোৱাদৰ বন্দৰ। এই বন্দৰৰ জৰিয়তে চীনে আৰৱ সাগৰত বাণিজ্যিক আৰু কৌশলগত আধিপত্য বিস্তাৰ কৰিবলৈ 2030 চনৰ ভিতৰত $4,600 কোটি বিনিয়োগ ঘোষণা কৰিছে, যাৰ জৰিয়তে বিদ্যুৎ কেন্দ্ৰ, পাইপলাইন আৰু অৱকাঠামো গঢ়ি তোলা হ'ব। কিন্তু বেলুচ জাতীয়তাবাদীসকলে অভিযোগ কৰা মতে এই প্ৰকল্পই বেলুচিস্তানৰ সাধাৰণ জনতাৰ সম্পদ ভূমি লুণ্ঠন কৰিছে। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে দাবী কৰা অনুসৰি তেওঁলোকে বেলুচৰ 30% ভূখণ্ডহে দখল কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে ভাৰত পাক সংঘাতত সমগ্ৰ ভূখণ্ড বেলুচৰ নিয়ন্ত্ৰণলৈ আহিবনে সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। বিগত বুধবাৰে বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত দুবাৰকৈ আক্ৰমণ সংঘটিত হয়। বোলানৰ চুৰকাণ্ডেত সেনাৰ কনভয়ত ৰিম'ট কণ্ট্ৰলৰ জৰিয়তে বিস্ফোৰণ ঘটাইছিল IED। এই আক্ৰমণত পাকিস্তানৰ 12জন সেনা জোৱান শ্বহীদ হৈছিল। এই আক্ৰমণত পাকিস্তানৰ 12জন সেনা জোৱান নিহত হৈছিল। গতিকে কুকুৰৰ দৰে নেজ পোন নোহোৱা পাকিস্তানক উচিত শিক্ষা দিবলৈ বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ভাৰতে।